গৰু মাংস বন্ধ কৰি দিলে, কিন্তু হিন্দু এলেকাবিলাকততো মদৰ দোকান চলি থাকিল। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে গাহৰি উৎপাদন বৃদ্ধি কৰিব। গাহৰি মাংস উপকাৰী নেকি? যদি গৰু মাংস উপকাৰী নহয়, তেতিয়াহ'লে গাহৰি মাংস উপকাৰী নেকি? কিন্তু এইবিলাক কথা আমি আজি আলোচনা কৰিম। আলোচনা কৰিবলগীয়া বিষয় এইবিলাক। কথাটো হৈছে কি, আগৰ দিনতে যদি কাৰোবাৰ কিবা ঘৰত বিপদ আপদ হয় বা এতিয়াও গাঁৱৰ মানুহে গৰুৰ ওপৰত নিৰ্ভৰ কৰে। গৰু এনেকুৱা এটা বস্তু অৰ্থনীতিৰ লগত জড়িত হৈ আছে যে আমাৰ মানুহে এটা গৰু, দমৰা গৰু বিক্ৰী কৰি ল'ৰা ছোৱালীক কলেজত এডমিশ্যন দিয়ে। কাৰণ কোনোবা হস্পিটেলত ভৰ্তি হ'লে হস্পিটেলত চিকিৎসাৰ বাবে গৰু এটা বিকিলে 10,000 15,000 টকা পাইছিলে। এতিয়া যদি গৰু মাংস প্ৰচলন বন্ধ হৈ যায়, সেই